নমস্কাৰ, মোৰ অন্য এক ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। আজি বিশেষকৈ আমি অৰুণাচল প্ৰদেশত আছোঁ। অৰুণাচল প্ৰদেশ ইটানগৰ গংগাত আছোঁ। গংগা আকাশদ্বীপ মাৰ্কেটত আমি ইতিমধ্যে আহি পাইছোঁ আৰু অহাৰ মেইন কাৰণটো আপোনালোকক কৈ দিম। আজি বিশেষকৈ আৰ্ট অফ জুবিন দাৰ শেষৰ যিটো ফিল্ম, তেখেতৰ ফিল্মটো আমি অসমত কেইবাখনো জেগাতো আমি ট্ৰাই কৰি চালোঁ। আমি টিকেট পোৱা নগ'ল, কিন্তু অৱশেষত আমি নিচেই ওচৰতে বুলি ক'ব লাগিব, আমি অৰুণাচলতে আমি পাই গৈছোঁ। ইতিমধ্যে আমি দেখুৱাই দিম। এই অলপ হ'ব আমাৰ আকাশদ্বীপ যোনটো মাৰ্কেট, এই আকাশদ্বীপ মাৰ্কেটৰ কণ্টেক্ট পিছতে আমি ৰৈ ৰৈ বিনালে যিটো জুবিন দাৰ শেষৰ পুৰণি যিটো ফিল্ম, এইখন অলতেই আজি হ'ব অলপ পিছতেই। ইতিমধ্যে আৰু 20-25 মিনিটমান পিছত আমি যাম। আৰু ইফালে আমাৰ একেলগে দাদা আহিছে, ৰনেশ দা। গোটেই অসমত আমি ট্ৰাই কৰিলোঁ, ছিট নাপালোঁ। অৱশেষত আমি ইটানগৰ মাৰি চালোঁ, তাত কেইটামান ছিট পালোঁ যোৱাকালিলৈকে। আজি তাকো বৰ্তমান শেষ। গতিকে ৰৈ ৰৈ বিনালে ছবিখনে যিখিনি সমাজৰ কাৰণে অৱদান দি গৈছে বা যাব, ভৱিষ্যতলৈ এনেদৰে জুবিনদাৰ স্মৃতি থাকিব বুলি আশা কৰিছোঁ। নিজেতো বৰ্তমানলৈকে চোৱা নাই, এতিয়া গৈ আমি চাম। আপোনালোকক ইটানগৰ যোৱাৰ যিটো প্ৰচেছ, সেই ছিষ্টেম ফিল্ম চাবৰ কাৰণে যদি আপোনালোকে আহিব বিচাৰে, তেনেহ'লে আপোনালোকে প্ৰথমতে হোলোঙিলৈ আহি ল'ব। আহি তাত পাছ ছিষ্টেমৰ ব্যৱস্থা আছে। 200 টকা এটা লয় পাছটো। 200 টকাৰ কাৰণে যাতে বেলেগ এটা ষ্টেটত বেয়াকৈ গালি গালাজ শুনিব নালাগে বা ল'ব নালাগে, ধুনীয়াকৈ কাটি মেলি ধুনীয়াকৈ চাই লওঁ। জুবিনদাৰ কাৰণে যেতিয়া আহিব আপোনালোকে টিকেট কাটি আহিব, পাছ কাটি আহিব, নহ'লে বাই চান্স দুই এটা কথা শুনিবলগীয়া হৈ যাব পাৰে। গতিকে পাছটো কেনেকৈ বনাই আপোনালোকক কৈ দিলোঁ, গেটৰ কাষতে আছে। আৰু এয়া মোৰ বাগিন হয়, দুজনেই বাগিন, আপু আৰু এয়া মোৰ বাগিনলৈ একেলগত পঢ়া। আমি একেলগে পঢ়িছোঁ, তথাপিও আমি ইতিমধ্যে আহি পাইছোঁ। এয়া চাওক, বিশেষকৈ এটা মানুহবিলাক চব অলৰৰ ভিতৰত সোমাই গৈছে। এতিয়া অলপ পিছত আমিও অলৰৰ ভিতৰৰ দৃশ্যবিলাক অলপ দেখুৱাব চেষ্টা কৰিম। আৰু বিশেষকৈ আপোনালোকে যদি অসমত যদি কেইবাখনো জেগাত যদি পোৱা নাই, তেতিয়া অৰুণাচলতো আপোনালোকে ট্ৰাই কৰি চাব পাৰি। বিশেষকৈ মধ্য অসমৰ মানুহবিলাকে, বিশেষকৈ মধ্য অসমৰ মানুহ ইটানগৰ পালে অলপ ওচৰ হয়, যিহেতু আমাৰ যিটো নেকি গড়ৰ পৰা আমাৰ 18-20 কিলোমিটাৰ ৰাস্তা হয়। সেইটো কাৰণে আজি এইখন অলতে পালোঁ, লাকি, আৰু বহুত লাকি ফিল কৰিছোঁ। এই ভিডিঅ'টো আমি এক্সাইটেড হৈ আছিলোঁ, কেনেধৰণে কি হ'ব আমি আজি চাম। আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ, আৰু দেখুৱাবলৈ চেষ্টা কৰিম। এনেদৰে আমি সোমাই গৈ আছোঁ অলৰৰ ভিতৰলৈকে। চাওক, আমি বিশেষকৈ আহি পাইছোঁহি। বহুদিনৰ মূৰত আমি অপেক্ষাৰ অন্তত আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত আমি পাইছোঁহি।